নমস্কাৰ নিউজ 24 আৱাৰ্ছৰ অন্তৰংগ অনুষ্ঠানটিলৈ মই তৃষ্ণাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ সৈতে উপস্থিত আছে এগৰাকী বিশেষ ব্যক্তি। তেওঁ এগৰাকী সমাজকৰ্মীও। তেওঁ 2022 চনত অসম চৰকাৰৰ তৰফৰ পৰা অসম গৌৰৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। স্মশান কন্যা, স্মশান জীয়ৰী, স্মশান বন্ধু আদি বিভিন্ন নামেৰে তেওঁ জনাজাত। তেওঁৰ কথা ক'বলৈ গ'লে মই এজন বিশেষ ব্যক্তিৰ নাম ল'বই লাগিব। তেওঁ হৈছে জুবিন দা, আমাৰ সকলোৰে মৰমৰ। 2025 বৰ্ষটোৱে এক অভিশপ্ত বৰ্ষ। যোৱা 19 ছেপ্টেম্বৰ তাৰিখে জুবিন দাই আমাক এৰি এখন অজান পৃথিৱীলৈ গুচি যায়। আৰু 23 ছেপ্টেম্বৰত তেওঁৰ শেষকৃত্য সম্পন্ন হয়। আৰু সেই শেষকৃত্যত এইগৰাকী ব্যক্তিয়ে এক বিশেষ অৱদান প্ৰদান কৰা আমি দেখিবলৈ পাইছিলোঁ। গতিকে আপোনালোকে ইতিমধ্যে অনুমান কৰিব পাৰিছে মই কাৰ কথা কৈছোঁ। হয়, তেওঁ হৈছে ধুতিমালা ডেকা বাইদেউ। আপোনাক স্বাগতম জনাইছো। বহুত বহুত ধন্যবাদ। আপুনি খুব ব্যস্ত, তাৰে মাজত আপুনি আহিছে, আমাৰ খুব ভাল লাগিছে। থেংক ইউ। হয়, প্ৰথমতে মই আপোনাক সুধিব বিচাৰিম কেনে আছে বা? ঠিকে আছে, অকণমান দুৰ্বল, মাতটো খুব কম ওলাই আছে। হয় বা মই অনুষ্ঠানটিৰ আৰম্ভণি আপোনাৰ যাত্ৰাটোৰে কৰিব বিচাৰিছো। হয়, মোৰ আৰম্ভণিটো যি হৈছিল ঘৰৰ পৰাই হৈছিলে। মই দেউতাক দেখি বা দেউতাৰ পৰা জানি শিকি পেলাই বহুতখিনি আৰম্ভ কৰিছিলোঁ। মোৰ বস্তুটো একজেক্টলি নিজৰ মনত খুন্দাইছিল মানে 2016 চনৰ 18 ফেব্ৰুৱাৰী দিনাখনৰ পৰা। এই তেতিয়াৰ পৰা মানে গৈ পেলাই মানে কেতিয়া ইমান দভাৱে সোমাই গ'লো শ্মশানখনত সেইটো নিজেও গম নাপালোঁ। আৰু মহিলা হৈ শ্মশানত যাব নালাগে, কাম কৰিব নালাগে, শ্মশান নাযায়, তেনেকুৱা বহুত কথা বাহিৰত শুনো বা তেনেকুৱা। কিন্তু মোৰ ক্ষেত্ৰত সেই বস্তুটো কেতিয়াও আহি নপৰিল। মানে কোনো এজন ব্যক্তিয়ে কেতিয়াও নকলে যে মানে তুমি ছোৱালী মানুহ বা মহিলা মানুহ কিয় আহিছা শ্মশানত, কি কাম কৰি আছা, কিয় নকৰিবা, এই বস্তুটো মোলৈ নাহিল তাৰমানে। চ' মোৰ তাত যেতিয়া সেইখিনি আহি নাপালে, মই গৈ আজি তোমালোকৰ সন্মুখত ইয়াতে এই পৰ্যায় আহি পাইছোঁ। আৰু মোৰ এই জীৱন যাত্ৰাত মোৰ পৰিয়াল, যিখন সমাজত মই থাকোঁ, যি এৰিয়াৰ মই মানে স্থায়ী বাসিন্দা চিনিগুটি শিল্পকৰ্মী, প্ৰত্যেকজন ব্যক্তিৰে অৰিহণা আছে। কাৰণ সকলোৱে মানে সহায় সহযোগিতা। কোনোবাই কেতিয়াবা ৰাস্তাৰে খোজকাঢ়ি গৈ থাকোঁতে স্কুটিখনৰে থৈ আহিলে, ঘৰত মানে ৰাতি দেৰি হৈছে, কোনোবাই অকণমান খোজকাঢ়িয়ে আগবঢ়াইলে, তাৰমানে তেনেকুৱা হিচাপত বহুত ব্যক্তিৰ তাৰমানে সেনেকৈ অৰিহণা আছে। আৰু মই সদায় সকলোৱে কৃতজ্ঞতা। আৰু একদম আৰম্ভণিতে আৰু সদায় শেষত দেউতা, যাত্ৰাটোৰ আৰম্ভণি দেউতা, আৰু মোৰ শেষ সময়লৈকে এইটো দেউতাই। আৰু মোৰ এটা ব্যক্তিগত প্ৰশ্ন আপোনালৈ। আচলতে এইটো এটা কিউৰিয়চিটি হয় আৰু কনফিউজনত সোমাই আছো যে মানে আপুনি যিখিনি কাম কৰে সেইখিনি ভৌতিক জগতৰ অন্য কামতকৈ বহুত পৃথক। আৰু আমি আমাৰ পূৰ্বপুৰুষসকলৰ পৰা বা আমাৰ আইতা ককাসকলৰ পৰা শুনি আহিছো যে নাৰী বা মহিলাই শ্মশানত যাব নালাগে, নিজৰ আত্মীয় স্বজন কোনোবা ঢুকালেও যাব নালাগে, কাৰণ মানসিকভাৱে পুৰুষতকৈ অকণ দুৰ্বল হয়। সেই বস্তুটোৱে মেইনলি একচুৱেলি যে মানে কি হয়, মানে নাৰীৰ মনটো একেবাৰে মানে কি মাতৃতুল্য ন, খুব কোমল, মাতৃৰ অন্তৰখন খুব কোমল হয়। সেই কোমল অন্তৰৰ মানুহবিলাক যেতিয়া মানে তেনেকুৱা এটা জেগালৈ যায়, মানে তেওঁলোকৰ অন্তৰত মানে খুন্দা এটা পৰে। এইটো মানে ধৰক সেই খুন্দাটোত তেওঁলোকে বহুত মানে ভাঙি পৰে। আৰু জেনেৰেলি কি হয়, আমি আগৰ পৰাই দেখি আহিছোঁ, মহিলাসকলক তাৰমানে অকণমান চব বস্তুৰ পৰা সমাজৰ চব ক্ষেত্ৰতে অকণমান আঁতৰ কৰি পেলাই ৰখাৰ নিচিনাই হয়। প্ৰত্যেকটো ক্ষেত্ৰত পুৰুষসকলে আগভাগ লয়। কিন্তু মই ক'লো ন, মোৰ ক'ৰবাত এনেকুৱা মোৰ ভগৱানৰ চাগে কিবা অলপ মানে আশীৰ্বাদ আছিল, কৃপা দৃষ্টি আছিল, য'ত নেকি পুৰুষে কৰা যিখিনি কাম আছিল, মই আগবাঢ়ি যাতে কোনো এজনে আহি পেলাই এইটো নকলে যে মহিলা হৈ পেলাই কিয় কৰিলা। সেইটোৰ কাৰণে সাহসটো অকণমান অলপ বেছি। যিটো পৃথকভাৱে তুমি ক'লা, সেই পৃথকটো মোৰ কিন্তু ৰাইজে বা মোৰ ঘৰৰ মানুহে, সেইখিনিৰ কাৰণে মই আজি এইখিনি কৰিব পাৰিছো। নাৰীয়ে কৰিলে একো প্ৰব্লেম নাই, এতিয়া শাস্ত্ৰমতে ধৰক তেনেকুৱা আজিলৈকে মই যিসকলক সুধিছো তেনেকুৱা একো নাই। কিন্তু সেই কাৰণটো এইটো কিন্তু চাইণ্টিফিক ৰিজন, এইটো কোনো স্পিৰিচুৱেল নাই। আৰু মানুহে নিয়ম কানুন যিমান শুনিবা চব মানুহে বনোৱা, মানুহে মানে তুমি যিটো ক'লা পূৰ্বপুৰুষৰ পৰা চলি আহে, সেই মানুহে বনোৱা নিয়ম নীতি। কোনো বেদ শাস্ত্ৰত সেই বস্তুটো তাৰমানে তেনেকে হেৰি কৰি পেলাই মই সুধিছো, আজিলৈকে মোক সঠিক আনচাৰ কোনো দিব পৰা নাই। মানে সুধিলে মানে বহুতে কুৱেশ্যনটোৰ আনচাৰ নাই পাৰি নহয়, একো নহয়। মানে সামান্য সৰু এক্সাম্পল এটা, যিহাল দম্পতীৰ অকল জীয়েকে আছে, তেওঁলোকৰ মৃত্যুৰ সময়ত মুখাগ্নি কোনে কৰিব? যে আগতে বস্তুটো এনেকুৱা আছিল, ভতিজাকে কৰে, ভায়েকতে কৰে, তেনেকে কৰে। কিন্তু এই বস্তুটো এতিয়া খুব সলনি হৈ গৈছে। এতিয়া মানে দেখিবলৈ পোৱা যায় যে মানে যিগৰাকী কন্যা সন্তান আছে, এজনী হওক দুজনী হওক,
তেওঁলোকে প্ৰায় মুখাগ্নিখিনি কৰে তো পিতৃ মাতৃৰ পৰা জন্ম পাই মৃত্যুৰ শেষ সময়ত আনে বিদায় দিয়ে কন্যাজনীৰ সেইখিনি অধিকাৰ নাই নেকি সেই বস্তুটো মই বহুতক সুধিছিলো কোনো কেতিয়াও মোক বাধা নিদিলে আৰু মই সেইকাৰণে চবকে উৎসাহ দিওঁ যে এই বস্তুটো পিছ ৰৈ নাযাব আগবাঢ়ি আহিলে নিজৰ ভাল ন যি জন্মদাত্ৰীক আমি বিদায় দিব লাগে তেওঁলোকে আমাক ডাঙৰ দীঘল কৰিলে বিদায় অধিকাৰটো আমি বেলেগক কিয় দিওঁ আমাৰ নিজৰ থাকিব লাগে সেইটো মোৰ এটা চেষ্টা আৰু এই চেষ্টাটোতো কিন্তু আজিলৈকে কোনো বাধা দিয়া নাই সঁচাই মই ভগৱানক তাৰে কাৰণে বহুত বহুত ধন্যবাদ আৰু এনেও শ্মশানত মা কালীৰ আৰাধনা কৰা হয় দেৱীক পূজো আমি দেৱীকে পূজো আমি দেৱীক পূজাৰ পিছত যদি আৰু নাৰী এগৰাকী সোমালে মানুহে কৰিব পূজা মানুহে এইটো নকৰে কাৰণ মই নিজে আজি 10-12 বছৰে দেখি অহা বস্তু পূজা মানুহে এইটো কাম নকৰে অকমান কিছুমান সমাজখনতো বিভিন্ন প্ৰকাৰৰ মানুহেৰে ভৰি আছে তো তাৰে মাজত তাৰমানে এনেকুৱা মানুহ আছে যোনে বস্তুটো কি হয় মানে বুজিও নুবুজাৰ নিচিনা এটা হৈ যায় যে তেনেকুৱা ক্ষেত্ৰত অকমান তেওঁলোকে প্ৰতিবাদ কৰিব পাৰে কিন্তু সমাজৰ নিয়ম নীতিৰ মাজেৰে মইতো নিয়ম নীতি ভাঙিটো চলা নাই নিয়ম নীতিৰ মাজেৰে চলি আছো তেনেকে বা আপুনি শ্মশানৰ যেতিয়া কৰ্মসমূহ কৰে কেতিয়াবা আবেগিক হৈ উঠেনে আবেগিক হলে কামেই কৰিব নোৱাৰিলো হয় আৰু মই যদি আবেগিক হৈ যাওঁ যিখিনি সকলক সহায়ৰ কাৰণে মই গৈছো সেইটো কেতিয়াও মানে কৰিব নোৱাৰিলো হয় সেইকাৰণে যিখিনি আবেগ থাকে মোৰতো আত্মীয় বহুত ঢুকাইছে তো মই মানে যেতিয়া তেওঁলোকৰ নশ্বৰ দেহ শ্মশানলৈ আহি পায় সেইখিনি সময়ত মুহূৰ্তটো বহুত বেলেগ হৈ থাকে যেতিয়া মানে কৰ্মখিনিত হাত দিওঁ তাৰে আগে আগে মই ভগৱানক মানে মাতি লওঁ যে বাবা এইখিনি সময়ত মোক আৰু তাৰমানে দুৰ্বল নকৰিবা আৰু আজিলৈকে বাবাৰ এইখিনি বহুত কৃপা আছে যে মই মানে যিখিনি চকুলো আজিলৈকে গৈছে বা যিসকল আত্মীয়ক মই বিদায় দিছো মই মানে সেই আবেগটো তেওঁলোকক মানে আৰম্ভণিতে যেতিয়া আমি আনি পেলাই তেওঁলোকক বেদিত থওঁ সেই সময়তে সেৱাটো কৰোঁতে যিখিনি মোৰ আছে সেইখিনি মই একেবাৰে উলিয়াই লৈ চিতাত উঠোৱাৰ পিছত আৰু মই সেই আবেগটো ধৰি নাৰাখো বা মই মোৰ আত্মীয়জনৰ যে কৰ্ম কৰি আছো সেই মনত সেই ভাৱটো মই নানো আৰু সেইটো এটা ভগৱানৰ সঁচাই আশীৰ্বাদ ক'ব লাগিব নহলে আজিলৈকে ইমান দিনলৈকে সম্ভৱ নহল হয় বহু বছৰ হ'ল হয় আৰু কেতিয়াবা ভয় লাগিছে নেকি বা ভয়টো তেনেকে লাগা নাই ভয় ভাৱটো অহা নাই বুলি ক'লে মানে সকলোৱে ভয় কৰে কথাটো হয় নোহোৱা নহয় এই ভূত প্ৰেতৰ কথা বহুতে সোধে কিন্তু মই এটা কথা কওঁ খুব সাংঘাতিক পজিটিভ ভাৱে প্ৰেতসকলটো মানে এক্সিষ্ট কৰে এইটো মিছা নহয় দেই এইটো মই কম প্ৰেতসকল এক্সিষ্ট কৰে কিন্তু এইটো এটা পজিটিভ ৱেট মই পাইছো কাৰণ মই জীৱনৰ যিখিনি তাৰমানে খুব কম বয়সত মই বেয়াতকে বেয়া দেখিছো ভালতকেও ভাল দেখিছো আৰু যিখিনি বাছি আহিছো আজিখিনি সেই মানে প্ৰেতসকল তেওঁলোক তাৰমানে মোৰ ঈশ্বৰলৈকে এটা মাধ্যম হৈ যায় যিসকলক মই সৎকাৰ কৰিছো কাৰণ যেতিয়া মোৰ বিপদ আপদ আহে মই যেতিয়া চবৰেতো জীৱনটো আৰু একেই হৈ নাথাকে যেতিয়া সৎকাৰৰ কামখিনি কৰি থাকো চিতাখন চাই চাই নিজৰ মনৰ কথাবোৰ আহি থাকেতো তাৰপিছত তাৰ পৰা ওলাই অহাৰ পাছত নিজে নিজে এদিন দুদিন বা চেম ডে মোৰ প্ৰব্লেমছখিনি নিজে নিজে সলিউশ্যন এটা ওলাই আহে তো সেইকাৰণে সেইসকলক মই খুব পজিটিভলি লওঁ আৰু ভূত বোলা বস্তুটো হৈছে কি নিজৰ মনৰ ভাৱ এটা আপুনি অভাৰ থিংকিং কৰিলে নেগেটিভ যেনেকে হয় তো সেই মানুহজন ঢুকাইছে কি হ'ব তেওঁ ইয়াতে আহি যাব নেকি ইভেণ্টটো ইমানখিনি হলে বাইদেউ চিতাৰ পৰা কেতিয়াবা উঠি পাইছে নে এনেকুৱা হৈছে নে মানে মানুহৰ বিভিন্ন প্ৰশ্ন থাকে ন মানে কিউৰিঅচিটিটো বহুত বেলেগ লেভেলৰ সেইকাৰণে মই চবকে এটা ৰিকুৱেষ্ট কৰোঁ শ্মশানত আহি পেলাই চালেই হ'ল এদিন আহি পেলাই বুজি যাব লাহে লাহে আৰু এটা কথা হয় কোনোবাই যদি এদিন দুদিন আহিবলৈ আৰম্ভ কৰে নহয় শ্মশানখনৰ প্ৰতি এটা মানে বিৰাট টান আহি যাব তাৰমানে যে মানে সময় সুবিধা পালে আজি মোৰ যিটো হৈছে মই অকল এগৰাকী এতিয়া বৰ্তমান হৈ আছো কিন্তু মই চিৰিয়াছলি কৈছো তুমি যদি আগবাঢ়ি আহা অন্যও যদি কোনোবা আগবাঢ়ি আহে পুৰুষ মহিলা বুলি কথা নাই যদি মানে ইণ্টাৰেষ্টটো আছে আৰু এইটো কাৰণে এটা স্পিৰিচুৱেল কানেকশ্যন লাগে যিটো সেই স্পিৰিচুৱেল এটা বিলিভ লাগিব মই ওপৰৱালাৰ ওপৰত খুব বিশ্বাস কৰোঁ সেই বিশ্বাসটোৰ জৰিয়তে আজি মই এইখিনি পাৰিছো চ' সেই ভূত প্ৰেত বস্তুটো মই মানে একদম চাইড কৰি পেলাই ৰাখোঁ সেইটো তাৰমানে আৰু চিন্তা ভাৱনাৰ একেবাৰে দূৰত আৰু পজিটিভলি ভাবিলে চব বস্তু পজিটিভে হয় নেগেটিভলি ভাবিলে নেগেটিভলি তো মই পজিটিভলি ভাবি আছো কাৰণে ভালকে চলি আছো আৰু আজিৰ ডেটত সেইটোৱে আৰু বা মানে ধৰক আপুনি আপোনাৰ সংসাৰ আছে আপোনাৰ সন্তান আছে আপোনাৰ শ্মশানৰ যিখিনি কাম কেৱল ৰাতিপুৱাই নহয় ৰাতি হয় আপুনি মেনেজমেণ্ট কেনেকে কৰে মানে সেইটো মিলি যায় আজিয়ে তোমাক সময় দিয়াৰ কথাটোৱে কৈছো আনপ্লেন মানে বস্তুটো এনেকুৱা হ'ল ফোন কৰিলে আহিব লাগে তো মোৰ টাইমবোৰ তেনেকে মিলে তুমি যেনেকে বেয়া পোৱা নাই তো তেনেকে বহুতে বেয়া নাপায় বহুত প্লান স্কেডিউল মোৰ তাৰমানে শ্মশান কামৰ কাৰণে মই কেতিয়াবা দেৰি হৈ যায় বহুত ডাঙৰ ডাঙৰ মিটিঙৰ পৰা উঠি আহোঁ কাৰোবাৰ মানে আলহী খাব যোৱা ঘৰৰ পৰা বিয়া ঘৰৰ পৰা তো তেনেকুৱা চিটুৱেশ্যনত কেতিয়াবা হাফ এন আৱাৰ 1 ঘণ্টাৰ ভিতৰতো ফোন আহি যায় আহিব লাগে তো সেইবোৰ তাৰমানে কি হয়
ফ্যামিলি আন্ডাৰষ্টেণ্ডিংটো আছে ন ল'ৰা ছোৱালীয়ে বুজে সেইটো কমপ্লেইন আজিলৈকে দিয়া নাই মাহঁতে বুজি আছে বা ভাইটি ভণ্টিয়ে সেইখিনি ছাপোৰ্ট কৰে কেতিয়াবা ক'ৰবাত দূৰৰ ডিষ্টেঞ্চত থাকিলে পটককে যদি কাৰোবাক কওঁ শ্মশান যাব লাগে চিনাকি ভিতৰত বোলা বোলা থৈ আহোঁ তো এই বস্তুটো মানুহৰ আছে যে বোলে এই নালাগে যাব দিয়া থাকা এই বস্তুটো কিন্তু নকয় তো এই তেনেকে মানে মই ক'লো ন ঘৰৰ মানুহৰ যিমান ছাপোৰ্ট আছে বাহিৰৰ মানুহৰো সিমানখিনি ছাপোৰ্ট এটা আছে সেইকাৰণে বস্তুটো নিজে নিজে মেনেজ হৈ যায় আৰু ইয়াৰে মাজতে মই মানে এইটো কথা ক'বই লাগিব যে ধৰক আপুনি বিভিন্ন ব্যক্তিক মানে দিছে তেওঁলোক আৰু জুবিনৰ মাজত কি পাৰ্থক্য আছে বহুত বহুত পাৰ্থক্য আছে যিসকল ব্যক্তিক জুবিনদাৰ আগত মই সৎকাৰ কৰি গৈছোঁ বা জুবিনদাৰ পিছতো মই যিসকল কৰিছোঁ তেওঁলোকৰ একো বস্তু মোৰ মনত নাই একো মনত নাই কাৰণ মনত থাকিলে চাগে মই আগবাঢ়ি যাব নোৱাৰিম কিন্তু জুবিনদাৰ বস্তুটো খুব বেছি খুন্দা মাৰি আছে তেনেকুৱা এটা সময় আহিছিল যেতিয়া 5 বছৰ আগত মোৰ দেউতা ঢুকাইছিল তো মই দেউতাৰ মুখাগ্নি কৰা নাছিলোঁ বিকজ মই জানিছিলোঁ তাৰমানে দেউতাৰ মুখাগ্নি কৰিলে মই একেবাৰে ভাঙি পৰিলোঁ হয় চ' এইটো ভণ্টি ভাইটিয়ে ট'টেলি দায়িত্ব ল'লে আনকি মই দেউতাক তাৰমানে চিতাখনত চোৱাও নাছিলোঁ সেৱাটোও মই দূৰৰ পৰাই কৰিছিলোঁ কাৰণ মই যদি সেইদিনাখন দেউতাৰ কৰ্ম কৰিব গ'লো হয় মই আজি এই পৰ্যায় আহি নাপালোঁ হয় তাৰমানে তো নিজৰ এটা থাকে ন মোৰ মনৰ ভিতৰত যিটো আছে সেই কনফিডেন্সটো তাৰমানে একদম কমি যায় আৰু দাদাৰ কামখিনি কৰাৰ পিছতো মোৰ সেই কনফিডেন্সটো কমি গৈছিল খুব তো মই 15 ডেজ অলমষ্ট একো কৰিব পৰা নাছিলোঁ বিজয়া দশমীৰ দিনাখন এটা ঘটনা হৈছিলে য'ত নেকি দাদাৰ অনুৰাগী এজনকে মানে মাৰিছিলে তো 3 তাৰিখে তেখেতৰে সৎকাৰ কৰিব মই শ্মশানত যাওঁ তো সেই 3 তাৰিখে মই তাতে যোৱাৰ আগত দাদাৰ যিটো ক্ষেত্ৰ আমাৰ জুবিন ক্ষেত্ৰ যিটো দাদাৰ য'ত সৎকাৰ কৰি আহিছিলোঁ মই যিখিনি এৰি আহিছিলোঁ মোৰ যিখিনি আবেগ যিখিনি অন্তৰৰ ভিতৰত থকাখিনি সেইখিনি মই দাদাক মানে ৰিকুৱেষ্ট কৰি খুজি পেলাই উভতাই অনাৰ নিচিনা আফটাৰ 15 ডেজ যে মইতো আগবাঢ়িব লাগিব চলিব লাগিব যোৱা মানুহজনটো গুচি গ'ল সেই আবেগটোতো থাকিবই ন সেইটোতো আমাৰ থাকিবই কিন্তু ময়ো আগবাঢ়ি যাব লাগিব চ' সেই বস্তুটো মই সেইদিনাখন তাৰপৰা লৈ অহাৰ পাছত এতিয়া মই অকণমান নৰ্মেল হৈছোঁ কিন্তু নৰ্মেলহে হৈছোঁ কিন্তু যিখিনি স্মৃতি প্ৰিপেৰেশ্যন কৰাৰ পৰা দাদাক যিখিনি নিয়ম নীতিৰে কৰি বিদায় দিয়ালৈকে চিতা ভস্ম ওলাই আনালৈকে মোৰ শেষ সময়লৈকে সেইটো থাকি যাব সেইটো কিন্তু সদায় খুন্দা মাৰিব জুবিনদাৰ কথা পাতিছোঁ যিহেতু বা বিভিন্ন ইণ্টাৰভিউত শুনিবলৈ আৰু দেখিবলৈ পাইছোঁ যে আপুনি কেৱল মানে আপোনাক VIP চান্দাল বা চেলিব্ৰিটি চান্দাল নামেৰে মানে কোৱা শুনিছোঁ কথাষাৰ কিমান সঁচা বাৰু এতিয়া চাওক কথাটো এনেকুৱা হৈছে VIP চন্দাল চেলিব্ৰিটি চন্দাল যি কয় যেতিয়া খুব বিশিষ্ট ব্যক্তি ঢুকায় মিডিয়া পাৰ্চন তেতিয়াহে এভেইলেবল থাকে আজি যে মই শ্মশানৰ পৰা আহিছোঁ এতিয়া মই যাৰ সৎকাৰ কৰি আহিছোঁ তেখেতসকলৰ তাততো মিডিয়া অহা নাই বা তেখেতসকলেতো ভিডিঅ' কৰিবলৈ কোনো আপলোড কৰা নাই পোষ্ট কৰা নাই তো তেনেকুৱা ক্ষেত্ৰত কি হয় খুব কম মানুহে গম পায় আৰু এটা কথা কয় মানুহে যে ক'তনো সদায় যায় মই কেতিয়াও দাবী কৰা নাই মই সদায় যাওঁ বুলি মই সদায় কৈছোঁ যে মোৰ সময় সুবিধা মিলাই পেলাই মই যাওঁ যিটো আজি বিগত 2 বছৰৰ পৰা চৰকাৰে যেতিয়া স্বীকৃতি এটা দিলে সেই মানটো ৰাখিবৰ কাৰণে মই ৰাইজৰ অনুৰোধত যেতিয়া অনুৰোধ তেওঁলোকে কৰে যে বিচাৰে যে ধৃতিমালাক লাগে বা শ্মশানত অকলতো মোকে ফোন নকৰে শ্মশানখনটো কিমান আগৰ পৰা চলি আহি আছে তেওঁলোককো যেতিয়া ফোন কৰি পেলাই তেওঁলোকে তেতিয়া মোক কয় যে আপোনাক বাইদেউ বিচাৰিছিলে বা ধৃতিমালা তুমি আহিব পাৰিবা যদি মোৰ সময় মিলিছে বা যদি মই গুৱাহাটীত থকাৰ ভিতৰত মই মিলাব পাৰিছোঁ মই তেতিয়া আহি কৰ্ম কৰি যাওঁ আৰু সেইখিনি যেতিয়া কৰ্ম কৰোঁ তেতিয়া ধনী দুখীয়া এটা কথা কৈ দিওঁ শ্মশানত কোনো ধনী দুখীয়া বিশিষ্ট ব্যক্তি নজনা ব্যক্তি জনা ব্যক্তিৰ কোনো পাৰ্থক্য নাই চব সমান তো সেই বস্তুটো মিডিয়া আৰু মই এতিয়া জ্বলাই উঠাৰ পাছত মই এতিয়া অনবৰত ভিডিঅ' কৰি থাকিলেহে হ'ব আজি এইটো কৰিলোঁ কালি অমুকৰ কৰিলোঁ সেই বস্তুটো নেদেখে কিন্তু যিসকলে দেখিছে যিসকলে মোক পাইছে তেখেতসকলেতো সদায় ছাপোৰ্ট কৰি আহিছে ইমানখিনিলৈকে হয় যে মানে দুখীয়া মানুহ এজন ঢুকোৱাৰ পিছত অকল সৎকাৰেই নহয় পিছৰ নীতি নিয়মখিনিও কৰিবলগীয়া থাকেতো সেইখিনি কৰিবৰ কাৰণেও মই আগবাঢ়ি পেলাই গৈছোঁ যিসকলৰ কৰিছোঁ তেওঁলোকেতো গম পাইছে কোৱা মানুহেতো কৈ থাকিব তো সেইটোত তাৰমানে মোৰ কোনো এতিয়া মানে গুৰুত্ব নাই বহুত ক'লে মানে যে এইবাৰ প্ৰায় শুনিবলৈ পাইছোঁ কৈছে VIP ঢুকালেহে তেওঁ যায় কেমেৰাৰ আগত ওলাবলৈকে যায় কোৱা মানুহে ক'ব এতিয়া মোৰ মানে সেইটোলৈ মতলব নাই কিন্তু যিসকলক মই কৰি দিছোঁ তেওঁলোকৰ আশীৰ্বাদ আছে নহয় মোৰ লগত মোৰ কাৰণে সেইখিনিয়ে বহুত আৰু বা মানে আপুনি নৱগ্ৰহ শ্মশানতে থাকে এতিয়া ভূতনাথত যাওঁ মাজে মাজে তেওঁলোকৰ পৰা কেতিয়াবা ফোন কৰে আৰু বশিষ্ঠ শ্মশানতো গৈছোঁ আৰু 2-3বাৰ বাহিৰলৈকো মই গৈছোঁ এখন চিতা তৈয়াৰ কৰোঁতে কিমানমান সময় লাগে
চাওক সীতাখন মানে কি হয় তাতে যিকেইটা ফ্ৰেম বনি থাকে তাততো বিভিন্ন ধৰণৰ সৎকাৰ কৰা যায় ন কেতিয়াবা ব্যস্ততাৰ মাজত সৎকাৰ কৰোঁতে মানে 15 মিনিটতো কেতিয়াবা সীতা এখন বনাই ওলাবলৈ কেতিয়াবা আমি 1.5 ঘণ্টা সময় পাই যাওঁ এনে জেনেৰেলি হাফ এন আৱাৰ লাগে এখন সীতা ধুনীয়াকে সজাই পৰি যা যোগাৰখিনি কৰালৈকে লাগে আৰু তাতে যেতিয়া ডেড বডিটো জ্বলোৱা হয় 2 পৰা 2.5 ঘণ্টা এটা ডেড বডি লাগি যায় আৰু অকমান পৃথক দাদাৰ ক্ষেত্ৰত মই কওঁ কথাটো যে দাদাৰ সীতাখন বনোৱাটো চবতকে বৃহৎ আকাৰৰ মানে আজিৰ ডেটত চবতকে ডাঙৰ সীতা অকল দাদাৰে বনিছিলে 4 ফুট বাই 8 ফুট সাইজৰ জেনেৰেলি আমাৰ 2.5 ফুটৰ পৰা 6.5 ফুটৰ ভিতৰত থাকে আৰু সৰু সীতাও থাকে অকমান ধৰক সাইজ লৈ পেলাই ক্ষীণ হকত মানুহৰ হেৰি কৰি থাকে তো আমাৰ শ্মশান নৱগ্ৰহত তেনেকে বিশেষকে সৰু সীতা আৰু ডাঙৰ সীতা এনেকে কৈ দিওঁ যে হকতাবত দীঘল মানুহ হলে আমি ডাঙৰ সীতাখনত দিওঁ অলপমান ক্ষীণ সৰু মুচুৰীয়া হলে তেতিয়া আমি সৰু সীতাখনত দিওঁ কিন্তু দাদাখন মানে এটা প্ৰকাণ্ড আছে আৰু সেইখন জেনেৰেলি আমাৰ কি হয় শালখৰি আৰু বাঁহেৰে সীতা বনোৱা হয় দাদাখন পিয়ৰলি ৰঙা চন্দন এটা ৰাতিৰ ভিতৰতে বনিছে কেঁচা ঢালাই শুকুৱাই নাছিলে পিছদিনা আমি যেতিয়া সৎকাৰ কৰাৰ যোগাৰ ৰেডি কৰি আছিলো বহুত ধৈৰ্যৰে আমি এইখিনি কৰিবলগীয়া হৈছিল আৰু ৰঙা চন্দনৰে সাধাৰণতে বগা চন্দন ব্যৱহাৰ কৰা হয় তো দাদাৰ সময়ত ৰঙা চন্দন ব্যৱহাৰ কৰা হৈছে আৰু সীতাখনৰ আকাৰটো বৃহৎ আকাৰ আৰু সাধাৰণতে দেখিব পোৱা যায় যেতিয়া সীতাৰ জুই উঠে জুই জ্বলে মানুহে সীতাখনৰ পৰা আঁতৰি দিয়ে জুই তাপটো বহুত বেছি হয়তো সেই তাপটোৰ পৰা মানুহে আঁতৰি দিয়ে আমি কৰি থকা মানুহখিনি ওচৰত থাকো এইটো আমাৰ অভ্যাস হৈ গৈছে কিন্তু দাদাৰ সীতাখনত খুব বেছি এনেকুৱা আছিলে মানুহবোৰ মানে সীতাখনৰ প্ৰতি আকৰ্ষণ হৈ আছিল আমি টিভিত চাই আছিলো মানে মোৰ দেউতাও ৰিসেন্টলি মানে ঢুকাইছে তেওঁ যেটা সীতাৰ উঠাই দিয়ে লগালগ মানে জুইখিনি ওপৰলৈকে উঠিছে কিন্তু যে জুবিনদাৰ ক্ষেত্ৰত আমি টিভিত চাই আছিলো স্বপ্নে ধোহা মানে আমি তেতিয়া বুজি পোৱা নাই কি হৈছে মানে সেই ধোঁৱাটোৰ বস্তুটো কি আছিলে মানে জুইটো য'ত দিব লাগে তাতে আমি মানে শালখৰি আৰু বাঁহ দিছো তাতে ভিতৰত জুইটো লাগিছে কিন্তু বাকি পোৰ্শনত মানে জুইটো লাগি অহা নাছিলে তো মানুহে ভাবিছে আমি সীতাখন বনাব জানা নাই কোৱা মানুহে কৈছে নোকোৱা নহয় এইখিনি কথা আমি সীতাখন বনাব জানা নাই কম বয়সীয়া মানুহ মইতো বয়সত সৰু মোৰ লগত থকা বাকি কিজনো এজন জ্যেষ্ঠ আছিলে ললিত খুৰা বাকি জয়ন্ত দা হিৰেন্দ্ৰ দা আমি কম বয়সীয়া প্ৰায় তো তেওঁলোকে ভাবিছে যে আমি কম বয়সীয়া ইনএক্সপেৰিয়েন্স কাৰণে এইটো কিন্তু নহয় এইটো এটা খুব স্পিৰিচুৱেলি কানেক্টেড এটা হেয়া হয় দাদা 5 দিন ৰৈ পেলাই তেনেকে আমি সেই সময়ত দাদাক যেটা বিদায় দিছো দাদাই যিখিনি কথা কৈছিল মই ঢুকালে 7 দিন বন্ধ হ'ব মই ঢুকালে মানুহ হ'ব এটো হ'ব মোৰ সীতাখন অকল মোৰেই সীতা হ'ব আপুনি চাবচোন প্ৰত্যেকটো কথা কিমান আখৰে মিলি গৈছিল সো সেই আবেগটো দাদাৰ যেটো স্পিৰিট কানেক্টেড হিখিনি সময় যেটো আছে এটা আমি ফিল কৰো জেনেৰেল মই ক'লো ন মই পেটখিনি বিশ্বাস কৰো কাৰণ তেওঁলোকৰ এটা কানেকচন আমাৰ লগত অকল মোৰ বুলি নহয় এটা আমাৰ লগত হৈ যায় তেওঁলোকৰ প্ৰটেকচনতে আমি থাকো তো দাদাৰ ক্ষেত্ৰতো হেতু মানে অনুভৱ হৈছিল দেন দাদাই মানে সেই সময়ত দাদাক বিদায় দিয়া সময়ত যেন দাদাই বিদায় ল'ব বিচৰা নাছিলে মানে সেইটো এটা মোৰ মানে ফিলিং আহিছিলে খুব ষ্ট্ৰং খুব মানে একদম এনাৰ্জি এটা যত নেকি আমি নিজেও মানে একো কৰিব পৰা নাই আমি হাত ভৰি লৰাব পৰা নাই আমি ইফাল হিফাল মানে একো কৰিব পৰা নাই আমিও এটা জায়গাত মানে বন্দী হৈ যোৱাৰ নিচিনা হৈছো কি হৈ আছে জুইকুৰা আমি দেখিছো জ্বলি আছে কিন্তু জুইকুৰা কিয় বাহিৰ হৈ যোৱা নাই তাৰমানে বস্তুটো আমাৰ তেনেকুৱা হৈছিলে সো সেই বস্তুটো দেখি আমি অকমান 10-15 মিনিট সময় যোৱাৰ পিছত আধা ঘণ্টা পিছত আমি ভাবিলো যে নাই নহয় আমি অকমান ডাঠ হৈ পেলাই আগবাঢ়ি যাবলৈ আমি মহাদেৱক বহুত মানে থাকে ন মহাদেৱৰে এইটো হেয়া হয় মহাদেৱক আবাহন কৰি ৰিকুৱেষ্ট কৰিছে বাবা খুব ধুনীয়াকে নিয়াৰকে মানে দিয়া তাৰপিছত আমি ঘিউ ধুনা দিবলৈ আৰম্ভ কৰিছো তেতিয়া আপোনালোকে মন কৰিছে আফটাৰ হাফ এন আৱাৰ জুইটো পুৰা ডাঙৰকে লাগিছে আৰু সেই জুই উঠিছে শেষ মুহূৰ্তলৈকে 2 ঘণ্টা 20 মিনিট লাগিছে দাদাৰ সীতাখন জ্বলি শেষতে দাদাৰ অস্থিখিনি ওলাই দিওঁতে কিন্তু গোটেই যিখিনি খৰি চৰি সব আছিল সেইখিনি অলমোষ্ট 6 আৱাৰ্স লাগিছে কাৰণ আমি সীতা ভস্ম 6:30 বজাত ওলাইছো তাৰ পৰা তেনেকুৱা টাইমত হয় আৰু বা ক্ষীৰ কথা পাতিছো যেহেতু মানে মই শুনিছো মই ভিডিওতে চাইছো বহুতে চন্দনৰ গোন্ধ পাইছিলে কোনোবা কৰ্পূৰৰ কৈছে হয় হেতু বস্তু মোৰ লগত হেদিনা হোৱা নাই মোৰ ঘৰত মাহঁতে কৈছিলে নহলে মায়ে ক'লে মই ইগনোৰ কৰিছিলো কথাটো তাৰপিছত মোৰ ফোনত মেছেজত WhatsApp Instagram সবতে তাৰ মানে কন্টিনিউয়াস মেছেজ আহি আছে মানুহখিনিয়ে মানে সেই কথাটো খুব সুধি আছে মানুহখিনি কথাটো কৈ আছে সেই বস্তুটো মই পিছত ৰিয়েলাইজ কৰিল যে হয় কোনোবাই ঘিৰ গোন্ধ কোনোবাই চন্দনৰ গোন্ধ কোনোবাই কৰ্পূৰ বিভিন্ন ধৰণৰ গোন্ধ তাৰ মানে মানুহে পাইছে আৰু সেই বস্তুটো 25 তাৰিখে মোৰ লগত হৈছিলে মানে মোৰ ফোনত সবে ফটোজবোৰ পঠাইছে মই চাব পৰা নাছিলো 25 তাৰিখে অকমান ৰিলেক্স হৈ পেলাই ফটোজখিনি যেতিয়া চাও মই বন্ধ কোঠাতে এসি চলি আছে এনেকে
ঠিক মানে এটা ধুনীয়া এনে মোক খুব সাংঘাতিক নাক ব্লক দেই মই মানে সহজতে গুণ নাপাওঁ খুব ধুনীয়া গুণ আছে ৰাতি 9টা মান বজাৰ কথা মই তেতিয়া ভাবিছো মায়েনো কিয় এইখিনি মই ধূপ জ্বলাব বা কিবা হেয়া দুৱাৰখন খুলি পেলাই চাইছো 9টা বজাততো ধূপ দিয়াৰ কোনো কথাই নাই বা ধূনা চুনা দিয়াৰো কথা নাহে খুব ধুনীয়া গোন্ধাইছে ইন দা মিন টাইম মই মানে ফটো চবে যে পঠিয়াই আছে মই স্ক্ৰল কৰি কৰি চাই আছিলো পিছত মই ৰিয়েলাইজ কৰিলো বস্তুটো ফোনটো মানে মায়ে সুধিছে কি কৰিছো মায়ে মানে দেখা পাইছে মই ফোনটো এনেকে গুন্ধি চাইছিলো তাৰ মানে মোৰ ফোনটো ক'ৰ পৰা ইমান ধুনীয়া স্মেল এটা আহিছিলে এটা মিক্সচাৰ জেনেৰেলি আৰু মই ইমান গুণ নাপাওঁ এলাৰ্জিটোৰ কাৰণে ইমান ধুনীয়া গোন্ধালে তাৰপিছত সেই বস্তুটো মোৰ 26টো কণ্টিনিউ হ'ল তাৰপিছত ফোনটো চাইড কৰি থৈ দিলো একো নাই গুণটো নিজে নিজে নাইকিয়া হৈ গ'ল আকৌ যেতিয়া পিছদিনাখন ফটো যেনেকে চাবলৈ ইণ্টাৰভিউ বিলাকত যাওঁতে প্ৰায় বহুতে সুধিছে ফটো আছে নেকি কিবা আছে নেকি চাওঁতে আকৌ চেম স্মেলটো মই পাইছো তেতিয়া মানে মই ভাবিছো যে নাই নহয় ভগৱানে কিবা এটা হেয়া কৰিছে মই ফটোজখিনি ডিলিট কৰি দিওঁ মানে মোক সেইটো টানি আছিলে মোক টেকেন বেক 23লৈকে মানে লৈ গৈ আছে তো আৰু বস্তুটো কেনেকুৱা হয় মই অলপ মানে ক'লো ন আবেগটো খুব কণ্ট্ৰল কৰো যাতে সবকে সাপোৰ্ট কৰিব পাৰো কিন্তু দাদাৰ ক্ষেত্ৰতো কণ্ট্ৰল হোৱা নাছিলে এতিয়া কিন্তু মোৰ সেইটো নাই এতিয়া মানে মই যদি কান্দি দিওঁ সেইটো মোৰ ঘৰিয়ালৰ চকুৰ পানী টুকাহে হ'ব তাৰ মানে মোৰ যেটো আবেগৰ এটা লিমিট থাকে অনবৰত কান্দি থাকিব মই নোৱাৰো তাৰ মানে মই আগৰ পৰা সেইটো মোৰ স্বভাৱ আবেগখিনি উলাই বাহিৰ ধুই গ'ল তাৰ মানে মোৰ দাদাৰ সমাধি ক্ষেত্ৰত গ'লে এতিয়াও অকমান সেইটো ফিল হয় কিন্তু লাহে লাহে মোৰ বস্তুটো কমি আহিছে কাৰণ মই আবেগত যদি থাকো দাদাৰ যদি স্মৃতিখিনি মই ধৰি ৰাখো মই মানে বাকি কাৰো কাম কৰিব নোৱাৰো এটো আসলতে আমি সকলোৱে ফলো কৰিব লাগে কাৰণ তেওঁৰ যে আত্মা হয় হয় পিছৰ জাৰ্নিটো যাতে আমাৰ কাৰণে ভাল হক আমি মানে কি হয় কান্দি কান্দি তেওঁক এট্ৰাক্ট কৰি থকাৰ নিচিনা হ'ল যাব নোৱাৰিব বা মুক্তি যেটো কওঁ আমি যে মুক্তি দিয়াটো সেই মুক্তি কেলে কয় যে শ্মশানত কৰা কৰ্ম সময়ত কান্দিব নাপায় কান্দিলে সেই টানটো যে থাকে সেইটো মানে এট্ৰাক্ট কৰা যায় তো সেই এট্ৰাকচনটো যে আঁতৰাবৰ কাৰণে মানে জেনেৰেলি মানে আবেগিক হ'ব নালাগে বুলি কয় মানুহক যাব মনা কৰে বেসিক্যালি হেতু এটা ৰিজন হয় যে মানে খুব কম মহিলা কান্দে পুৰুষে কম কান্দে এটো দেখা যায় কিন্তু এবাৰটো আমি জুবিনদাৰ ক্ষেত্ৰত দেখিছো পুৰুষ মহিলাৰ কোনো মানে বিচাৰ নাইকিয়া হৈছে সবে সমানে মানে বাচ্চাকক বৃদ্ধকক মানে মাছ বয়সীয়াকক সমানে সবে কান্দিছে তো সেই বস্তুটো বেলেগ সেই বস্তুটো দেখা পাই পেলাই যেটো ধোঁৱা উঠিছে মই যেটো কলো এই বস্তুটোৱে অকমান দেৰি কবাত ৰখাই থৈছিলে তাৰ মানে তাৰপিছত তেতিয়া আৰু যেতিয়া জুইটো লাগিছে তেতিয়া ফিল কৰিছো যে নহয় কাৰণ ভগৱানৰ এটা ইচ্ছা আছে তো সেই ইচ্ছাৰ হিচাপত বস্তুখিনি খুব ধুনীয়াকে হৈ গৈছে আৰু বা মই জানিব বিচাৰিছো মানে আমি মহিলা মানুহ যেটো আমাৰ মাহেকীয়া হয় কিছু মহিলাই গৰ্ভৱতী হয় এনেকুৱা সময়ত শ্মশানত যাব নালাগে সেইটো মই কওঁ সেইটো সাইন্টিফিক ৰিজন মানে মানুহে কয় যেনেকে আমি কি হয় মাহেকীয়া সময়ত মন্দিৰ চন্দিৰ নেজাও মানে কি নাপাই বুলি কয় আমাৰ নাপাই ইজ দা থিং লাইক মই ভাবো মোৰ ঘৰৰ পৰা মোক হেতুৱে শিকাইছে যে মাহেকীয়া সময়ত আমাৰ বডিটোক ৰেষ্ট লাগে বেসিক্যালি কাৰণ বহুতখিনি আমাৰ লসেস থাকে তো সেই সময়ত আমি ৰেষ্ট কৰাৰ পাছত জেনাৰেলি মানুহ ঢুকালেও খুব 3 দিনে আমাৰ বডিত যেতিয়া মানে ব্লিডিং হয় 3 দিনে বেসিক্যালি তো সেই 3 দিন পোরশনটো তাउने তেনেকুৱা হয় তো সাব প্ৰায় এটো কথা আপুনি মোক বুলি নহয় আন কাবা খুদিলো আপোনাক বস্তুটো বুজাই পেলাই দিব সাইন্টিফিক ৰিজনছত বডিটোক ৰেষ্ট লাগে কাৰণে মহিলাৰ মাহেকীয়া হলে নাপায় যেনেকৈ আমি মন্দিৰ চন্দিৰ নাযাওঁ শ্মশানত যোৱাটো হিটো তামনে প্ৰেগনেন্সিৰ সময়ত বস্তুটো কি হয় কথাটো মানে কি মানে এই যেটো আপুনি কলে ভূত পেটৰ এটা কথা দেৱ দেৱতাৰ সবৰে ওপৰত চকু থাকে ন এটা হেয়া থাকে এটা নজৰ লগাৰ কথাটোৰ ওপৰত যদি মই কওঁ মানুহে হাঁহিব বাট দিস ইজ ফেক্ট দাদাৰ কৰ্ম কৰাৰ পিছত মোৰ ইমান ফটোজ ইমান ভিডিঅ'জ ভাইৰেল হৈছে মই আজি ডেটলৈকে জ্বৰ চৰ্দিত ভুগিয়ে আছো কাৰণ মানুহৰ তাৰমানে এইটো মোৰ ওপৰত এটা হেয়া হ'ল ন অনবৰত মোৰ ওপৰতে দৃষ্টিটো মানুহবিলাকৰ সেইটো তাৰমানে মোৰ তাত লাগি যায় কবাত নহয় কবাত এই আপুনি যেটো কলে কোনোবাই চুই চাব বিচাৰিছে হয় সেইটো হৈছে মোৰ লগত আৰু জিদনাখনে তাৰমানে মানুহৰ গেদাৰিঙৰ মাজত যোৱা আহি ৰাতি জ্বৰ বিনা কাৰণত জ্বৰ মই দুবাৰ লাষ্ট মানে 3 সপ্তাহত দুবাৰ টেষ্ট কৰালো কবাত ডেংগু মেলেৰিয়া এইবোৰ সিজন টাইম হৈ থাকিব পাৰে সব নরমাল কিন্তু মোৰ সৰ্দি কাহ জ্বৰটো কমা নাই এটা মানে মানুহৰ হে নজৰ লাগে তো হে প্ৰেগনেন্সি পিৰিয়ডটো তাৰমানে এটো কি হয় নজৰ লাগে বুলি কয় প্ৰটেকচনত ৰাখা যায় সেফটিত ৰাখা যায় সাপোজ কথাটো কৈছো চাবক শ্মশানত কোনোবা গলে কবাত উলাই মেলি গলে ধৰক মহিলা এগৰাকী বা প্ৰসূতি অৱস্থাত তেনেকে উলাই মেলি গৈছে কিবা কাৰণত ভিৰ ভাৰত ধাক্কা লাগিল উজুতি খাই পৰিল কিবা হল সব ফালেদি ভাবি চাবলৈ গয় নাপাই বস্তুটো অকমান লাগি থাকিলে নহয় ন আৰু এটা বস্তু তাতে কি হয় তাতে নেগেটিভিটি বহুত থাকে কিয় বডিৰ পৰা যেটা সোলটো নাইকিয়া হৈ যায় টোটালি নেগেটিভ হৈ যায় জার্মস ব্যাকটেরিয়া কোনবা হসপিটালত ঢুকাই কোনবা বেমাৰ আজিকালি বিভিন্ন মানুহ বেমাৰ এক্সিডেন্ট এনেকুৱা ইয়াতে ঢুকাই
আৰু মহিলা এগৰাকীহে প্ৰেগনেন্সি টাৰ্মটো পায় তো মহিলা এনেই কোমল তাতে আকৌ মাতৃত্ব আৰম্ভণিৰ সময়ত অন্তৰখন আৰু কোমলীয়া হৈ যায় প্ৰেগনেন্সিত মুড সুইংছ হয় জানে আপুনি এই বস্তুটো খুব হৈয়ে থাকে তো এনেকুৱা ক্ষেত্ৰত এইবোৰৰ পৰা মানে প্ৰটেকশ্যন কাৰণ কিয় কান্দি কান্দি ষ্ট্ৰেছড আউট হ'ব বেবিটো কষ্ট পাব তো সেইবোৰৰ পৰা আঁতৰাই ৰখাৰহে কথা মই কিন্তু এইটো বস্তু চাইণ্টিফিকেলি চাওঁ মানে স্পিৰিচুৱেল কানেকশ্যন এইটো যে মানুহৰ মুখ লাগিব পাৰে নজৰ লাগিব পাৰে এইটোও মই বিলিভ কৰোঁ আৰু আদাৰ দেন দেট যিটো মানে চাইণ্টিফিক ৰিজন যে তেওঁ ষ্ট্ৰেছড আউট হৈ গ'লে বেবিটোৰ ওপৰত হেম্পাৰ কৰিব কাৰণ মাকৰ লগত এইটো কানেক্টেড হৈ থাকে চ' সেইবোৰ ভাবি পেলাইহে মাহেকীয়া হ'লেও যিহেতু ৰেষ্ট লাগে বা প্ৰসূতি এগৰাকীৰো যেনে প্ৰেগনেন্সি পিৰিয়ডত এনেকুৱা হয় সেইকাৰণে তেওঁলোকক সাধাৰণতে শ্মশানৰ সেই সময়ত শ্মশানৰ পৰা আঁতৰত থাকিবলৈ দিয়ে সেইটো মই এতিয়া মই এইটো ভাবোঁ আৰু মই সেইটোৱে প্ৰকাশ কৰোঁ আৰু মই সেইটো কৈ যাওঁ এই নাপাই কওঁতে আমাৰ মাইণ্ডছেটবিলাক বিভিন্ন বেলেগ বেলেগ নেগেটিভ হৈ যায় তাৰমানে নাপায় শব্দটোৱে নেগেটিভ হৈ যায় তো এই নাপায় কওঁতে মানে খুব নেগেটিভ হৈ যায় তো মই যিহেতু এগৰাকী মহিলা মোৰো ছেইম প্ৰব্লেম ছেইম ইছ্যুজ তো মোৰ এটা বস্তু ইয়াতে সৰু এটা সংলগ্ন কৰি কওঁ মোৰ ল'ৰাটো যেতিয়া মানে ছেকেণ্ড বেবিটোৰ ল'ৰা প্ৰেগনেণ্ট যেতিয়া আছিলোঁ মোৰ পেহীৰ ল'ৰা এটা ঢুকাইছিলে তো সি যেতিয়া ঢুকাই মই তেতিয়া শ্মশানৰ প্ৰিপাৰেশ্যন কৰি পেলাই দিছোঁ অভাৰফোন গোটেইখিনি হেৰি কৰি তেতিয়া দেউতা আছে ফোনেৰে জয়ন্তদাহঁতক কৈ পেলাই গোটেই প্ৰিপাৰেশ্যন কৰিছোঁ কিন্তু সি ইমান ক্ল'জ আছিল মোৰ লগত মই নগৈ নোৱাৰিলোঁ মই গৈছোঁ দুৱাৰদলিত গৈছোঁ তাক লাৰা নাই বাৰু যেনিবা কোনো চুবলৈ দিয়া নাই কৰিব দিয়া নাই গৈ তাতেই মই তাক সেৱা কৰি পেলাই গুচি আহিছোঁ তাৰপিছত মোৰ ল'ৰাটো জন্ম পালে 2017 ল'ৰা জন্ম পালে হৈ গ'ল 18ত মই গম পাইছোঁ মোৰ ল'ৰা মানে অটিষ্টিক চ' সেই ব্লেমটো মোৰ তাত এইটো দি দিলে ইনলজৰ ফালৰ পৰা যে মই মানে শ্মশান যোৱাৰ কাৰণে মোৰ ল'ৰাটো নো ইট ইজ নট আপুনি অকল মোৰে বাচ্চা অটিষ্টিক নেকি আজি ডেটত অটিষ্টিকৰ পৰ্চনটো কিমান বাঢ়ি গৈছে ন আৰু ৱৰ্কিং মাদাৰৰ হ'বই তাৰমানে সেইটো বিকজ উই আৰ এক্সপ'জ টু পলিউশ্যন উই আৰ এক্সপ'জ টু চ' মাছ অফ নেগেটিভিটি তো সেইকাৰণে ৱৰ্কিং মাদাৰৰ বেবিজবিলাক অটিষ্টিক হোৱাৰ এইটো এটা ৰিজন মোৰো এনেকুৱা ফ্ৰেণ্ডৰ বাচ্চা আছে যিবোৰ তেওঁলোকতো শ্মশানলৈ নাযায় নহয় তো সেই বস্তুবোৰ তেনেকে চাব লাগিব তেনেকে চালে মানে মই অকল প্ৰেক্টিকেল কথা কওঁ প্ৰেক্টিকেলি বস্তুবিলাক মই বেলেঞ্চ কৰিবলৈ চেষ্টা কৰোঁ যিটো চবেই পচন্দ নকৰিব কাৰণ চবৰে থিংকিং বেলেগ বেলেগ ধৰণৰ এতিয়া আপুনি সুধিছে কাৰণে সেই সূত্ৰে মই আপোনাক বস্তুটো বুজাই কৈছোঁ আৰু মই এটা বস্তুত চিয়'ৰ আছিলোঁ যে মোৰ ল'ৰাটোৰ যিখিনি প্ৰব্লেম আছে সেইখিনি প্ৰব্লেম অট'মেটিক নিজে নিজে ঠিক হ'ব আৰু আজিৰ ডেটত এজ এ ছিংগল মাদাৰ আই এম ছাকচেছফুল এইটো ক্ষেত্ৰত যে তাৰ বয়সত তাৰ লগত যিসকলৰ মই থেৰাপি কৰাই আছিলোঁ সি চবতকৈ বেছি ইম্প্ৰুভ কৰিছে মানে টাচউড সেইটো মই সদায় মই কম যে মোৰ এফৰ্ট কম মোৰ ফেমিলিয়ে চবতকৈ বেছি এফৰ্ট দিছে মোৰ এফৰ্ট কম কিন্তু মোৰ যে বিশ্বাসটো আছিলে আৰু যে মোক যে মানুহে যে ক'লে যে বেচিকেলি ইনলজখিনিৰ ফালৰ পৰা সেইখিনি সময়ত যে মোৰ ভুলৰ কাৰণে মোৰ শাস্তি ল'ৰাই পাইছে আই উইল নেভাৰ একচেপ্ট ডেট যদি মোৰ ভুলৰ মোৰ শাস্তি ল'ৰাই পাইছে মই যদি ভাল কাম কৰাটো মানুহে কয় তাৰো ফল মোৰ ল'ৰা ছোৱালী পাব লাগিব বাবাৰ মোৰ মায়ে ঘৰ তো সেই বিলিফটোতে মই আগবাঢ়ি গৈছোঁ আজিৰ ডেটত 3-4 ইয়াৰ্ছৰ ভিতৰত মোৰ ল'ৰা বহুত ষ্টেবল এতিয়া তো এইবোৰ মানুহৰ কথা ওলাই থাকিব নাপায় নকৰিবা অমুক কৈ থাকিব কিন্তু প্ৰেক্টিকেলি চিন্তা ভাৱনা আমাৰ নিজৰ চিন্তা চৰ্চাৰ বিবেকৰ খুব দৰকাৰ এইখিনি সময়ত আমি ভাবি পেলাই আগবাঢ়িলে পজিটিভলি ল'লে চব পজিটিভ হ'ব বা আপুনি যেতিয়া চিতাৰ সৎকাৰ কৰি আহে তাৰ পিছত আপোনাৰ এনাৰ্জি ল' ফিল এনেকুৱা কিবা ফিল হয় নেকি বেছি এনাৰ্জাইজ হৈ যাওঁ মই মানে একো নিগেটিভ ফিল নহয় মানে একো নিগেটিভ মই ক'লো ন সেই প্ৰেতসকল মোৰ খুব সাংঘাতিক প্ৰটেকশ্যন আৰু জেনেৰেলি এটা সৰু এক্সাম্পল এটা কওঁ গম পোৱা চাগে মোৰ পেচমেকাৰ লাগি আছে ন যেতিয়া মানে আমাৰ ৰ'দৰ টেম্পাৰেচাৰটো 36 এণ্ড আবাভ হৈ যায় মোৰ পেচমেকাৰটো লেফ্ট ছাইডে আছেতো টাইটেনিয়ামৰ হয় খুব এটা হিট ফিল হয় তাৰমানে গৰম লাগে লেফ্ট হেণ্ডখন অকণমান দুৰ্বল ফিলিং এটা আহে এইটো কিমান 36 ডিগ্ৰী চেলচিয়াছৰ কথা কৈ আছোঁ 38-39 পালেতো মই আইচ পেক দিওঁ কণ্ডিশ্যন বাট ছেম মই মানুহজনী চিতাৰ জুইৰ তাপত কাষত বহিও থাকোঁ একো ফিল নহয় তো তুমি এইটো কি ক'বা তাৰমানে মই তোমাক সুধিছোঁ তুমি কি ক'বা সেইটো সেইটো প্ৰটেকশ্যন হয় ন কাৰ প্ৰটেকশ্যন দি আছে কোনে প্ৰটেকশ্যন দি আছে আমি শ্মশানখন আচলতে ভয় কৰোঁ পবিত্ৰ সেইটোৱে কৈছোঁ মঠ মন্দিৰ গৈ সেৱা কৰা আৰু শ্মশানত যাই পেলাই সেৱা কৰা একেই একদম একেই তো মই ক'লো ন মহাদেৱলৈকে যেতিয়া মেছেঞ্জাৰ সেই চিতাখনত যেতিয়া কাম কৰি থাকোঁ সেই প্ৰেতসকলকে ৰিকুৱেষ্ট মানে কৈছে যি বিপদ আহিছে তোমালোকে যেনেকৈ দিছা তোমালোকে তেনেকৈ নিবা মোৰ সদায় সেইটোৱে এটা
সেই প্ৰটেকশ্যনটো যিটো কওঁ সেইটো ডিগ্ৰী টেম্পাৰেচাৰ তুমি এবাৰ ভাবি চোৱাচোন গমে আইডিয়া কৰিব পাৰিছা যিটো জুই তাপ হয় এটা সামান্য 36 ডিগ্ৰীটো সামান্য বুলিয়ে ক'ম সামান্য টেম্পাৰেচাৰ যদি মই আইচ পেক দিওঁ যদি 40 ডিগ্ৰী নিয়াৰিং হয় কেতিয়াবা এচিৰ পৰা নোলাও মই সেইকাৰণে মোৰ মানে খুব কাহ হৈ যায় মানে প্ৰব্লেম হৈ যায় কিন্তু সেম মই এজনী মানুহে এই জুই তাপৰ কাষত ঘূৰি পাকি কাম কৰি থাকো আই ডোন্ট ফিল এনিথিং আই ডোন্ট মোৰ গোটেই বডিটো ঠাণ্ডা ঠাণ্ডাই হৈ থাকে তো সেই বস্তুটো মানে চবেই কয় পেচমেকাৰ আছে অকমান সাৱধান হ'ব লাগে ৰিসেন্টলি ষ্টেন লগালো কিবা সাৰ্জাৰী কৰিলো দুবাৰ কাৰ্ডিয়াক এৰেষ্ট গ'ল তো এট দিস এজ তো সেই বস্তুটো মানুহে যেতিয়া কয় এই তই নিশ্চয় ভিতৰ বোলে পেচমেকাৰ মুখেৰে ওলাই আহিব মানে কাম অন কি কথা তাৰ মানে সেই কলো ন সেই প্ৰটেকশ্যনটো সঁচানে দিয়ে মোক যিসকলক বিদায় দিলো এই মহাদেৱ আছে ন কোনোবা এজনটো আছে ওপৰত যোনে মুখটো চাই আছে বিপদ আহে কাৰ মানে মানে কয় ন ভগৱানৰ মানে ফেভৰেট চাইল্ডৰ প্ৰবলেমছ সদায় থাকে বোলে মই ক'লো ন মোৰ নেগেটিভিটি পজিটিভিটি সদায় পাবা আৰু মই সেইটো লৈ চলো মানে প্ৰবলেমছ যি আহিছে কোনে দিছে ভগৱানেহে দিছে কপালত লিখি আহিছিলো তো সেই প্ৰবলেমছখিনিৰ সলিউশ্যনটো ভগৱানেই দিব কান্দা কাটা কৰি হুলস্থুল কৰি 10টাৰ আগত কমপ্লেইন কৰি একো লাভ নাই মাই প্ৰবলেম মাই লাইফ আই উইল গেট মাই ওন সলিউশ্যন সেইটো মোৰ বিশ্বাস মই সেনেকে আগবাঢ়ি আছো ইমান মানে আপোনাৰ সাৰ্ভাইভ কৰি ষ্ট্ৰাগল কৰিছে তাৰ পিছত আপুনি জলি ইমান এক্সাইটেড হৈ থাকে মই দেখি মানে এই হাঁহিটো লৈও মানুহৰ আজিকালি প্ৰবলেম অনবৰত বোলে হাঁহি থাকো মই নোৱাৰো কান্দি থাকিবৰ কাৰণে আই হেভ আ প্ৰবলেম মানে আমি পজিটিভ ফিল কৰোঁ মোৰ হাঁহিটো মানে কি হয় ময়ো বিচাৰো মোক যেতিয়া কোনোবাই গ্ৰীট কৰে আই অলছ' ৱান্ট টু চি দ্য চেম স্মাইল মানে মই যিটো লোকৰ পৰা এক্সপেক্ট কৰো সেইটো মই দিওঁ আজি তোমাক লগ পাইছো তুমি যদি এনেকে থাকা what person you are এই তুমি হাঁহি পেলাই গ্ৰীট কৰিছা তোমাক কথা পাতিব মন যাব মানে এটা এনাৰ্জি এক্সচেঞ্জ হয় ন মানুহৰ সেই বস্তুটো বেলেগ আৰু মই ভাবো এইটো চবেই ৰাখিব লাগে আৰু মোৰ ঘৰত এইটো এটা চিষ্টেম আছে এইটো আগৰ পৰাই আমি ঘৰ সোমালে যাৰ যিমান যি প্ৰব্লেম নাথাকক nobody is allowed to cry হাংগামা হুল্লা একদম নাই চবেই হাঁহি মুখে ৱেলকাম কৰিব লাগিব আৰু মোৰ মানে সেই সময়ত ৰিলেশ্যনশ্বিপত সেইটোৱে প্ৰব্লেম হৈছিল যে ঘৰ সোমালে কেং 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 টেপ ৰেকৰ্ডৰ বাজি থকাৰ পিছত বাজি থাকে সেইবোৰ বস্তু ভাল এতিয়া মই যোৱা লাগে ল'ৰা ছোৱালী আহি পেলাই একদম হাক কৰিব এক্সাইটমেণ্ট যি যেনেকুৱা চিটুৱেশ্যনে নহওক মায়ে ক'ব আহিলি মুখত প্ৰব্লেমছবোৰ পিছত ক'ব মানে গৈ গা পা ধুই ফ্ৰেছ হৈ উঠাৰ পাছত মায়ে ক'ব এইটো এনেকুৱাহে হ'ল গৈ পেলাই এই জাননে এইটো হ'ল ন' ইট ইজ নট সেই বস্তুটো মই ঘৰৰ পৰাই শিকিছোঁ কিন্তু সেইকাৰণে মোৰ মুখত এই হাঁহিটো এন আই নো এল ডাই উইথ দিছ স্মাইল তো এইটো মানে মোৰ সদায় থাকিব মই কোৱা নাই যে মই কোৱাটোৱে হওক বাট মানুহে এনেকে জীয়াব শিকিব লাগে প্ৰব্লেম সদায় থাকিব লাইফ ইজ ফুল অফ প্ৰব্লেম কিন্তু প্ৰব্লেমটো ভাবি যদি আমি এটা জেগাত ৰৈ যাওঁ আমি জীৱন লাইফটো এনজয়ে কৰিব নাপাম মৰিয়ে যাম দুদিন পাছত আজিকালি তুমি চোৱা লাইফ ইজ চ' আনপ্ৰেডিক্টেবল কাৰ কেতিয়া ক'ত কি হৈ যায় একো ঠিকনা নাই যিখিনি সময় আছো সেইখিনিতো অলপ ভালকে অলপ বিন্দাছ এনজয় কৰি ফূৰ্তি ফাৰ্তা কৰি জীয়াও সেইটো আৰু মানুহেতো আৰু যাৰ মন বেয়া সি বেয়া কথা ক'বই সেইটো তুমি মই একো কৰিব নোৱাৰো ৰখাব নোৱাৰো তো মোৰ আল্টিমেট গৈ থৈ মূল মন্ত্ৰ আছে বাছ সেইটোৱে আৰু মানে আমি নেগেটিভিটি বা নজৰৰ কথা পাতিছো তাৰে মাজতে এটা কথা সুধিব বিচাৰিছো ব্লেক মেজিক বিশ্বাস কৰে নে কয় মানুহে মোক শ্মশানত থাকো কাৰণে মোকতো মানুহে মানে ফেচবুকত ফটো চটো দিলে কেতিয়াবা আপলোড কৰিলে মানুহে কেতিয়াবা ঘপককে মেছেজ কৰি দিয়ে কোনোবা অঘৰী চিনাকি আছে নেকি কোনোবা দিব পাৰিবা নেকি অমুক কৰি দিয়া তমুক কৰি দিয়া আই ডোন্ট থিংক এনে কেতিয়াবা দেখিছেনে তন্ত্ৰ সাধনা মানে শ্মশানত তন্ত্ৰ সাধনা শ্মশানতেই হয় এইটো হয় সঁচা কিন্তু গুৱাহাটীত এখন শ্মশান বিচাৰি দিয়া য'ত তন্ত্ৰ সাধনা হয় তেনেকে নোপোৱা যিখিনি আছে এইবোৰ তাৰমানে চব দিখাৱাৰ কাৰণে শ্মশানত কৰিবলৈ আমাৰ নৱগ্ৰহতো এইটো নাই ভূতনাথত দুই এজনমান অঘৰাই অম্বুবাচীৰ সময়ত যিখিনি অঘৰাখিনি আহে তেওঁলোকে কিবা এটা কৰে সেইটো মই জানো বাট আই এম নট ডিপলি ইনটু অল দিছ ব্লেক মেজিক এক্সিষ্ট কৰাৰ ক্ষেত্ৰত মানে কি হয় পজিটিভ যদি আছে নেগেটিভো আছে বস্তুটো বুজি পাইছা ন তো সেই বস্তুটো তেনেকুৱা ধৰণৰ আৰু সেই নেগেটিভিটিটো মানে কি নেগেটিভ মাইণ্ডছেটৰ মানুহবিলাকৰ ক'ৰবাত নিজক লৈ ফ্ৰাষ্ট্ৰেশ্যন নিজৰ ইনফিউৰিটি কমপ্লেক্স নিজে একো কৰিব নোৱাৰিলে বেলেগক ডিষ্টাৰ্ব কৰে তেনেকুৱা মানুহে এইবিলাক নেগেটিভিটি কাম কৰে কিন্তু বেছি দিন লাষ্টিং নকৰে এইবোৰ বস্তু মানে চব মানে মই ক'লো না এইটো বেলেঞ্চ গোটেই ইউনিভাৰ্ছখন এটা বেলেঞ্চত চলে যেনেকে স্পিৰিটছখিনিৰ এটা পজিটিভিটি মই থাকো ব্লেক মেজিকটো মানে এক্সিষ্ট নকৰে বুলিও একজেক্টলি নকবা কৰে বুলিও মই একজেক্টলি ক'ব নোৱাৰো বাট দেৰ ইজ চামথিং নেগেটিভিটি য'ত নেগেটিভ মানুহখিনিয়ে এপ্লাই কৰে তাৰমানে নেগেটিভ মানুহখিনিয়ে মানে নিজৰ ফ্ৰাষ্ট্ৰেশ্যন বাহিৰ কৰিবৰ কাৰণে নিজৰ ইনফিউৰিটি কমপ্লেক্স বাহিৰ কৰিবৰ কাৰণে তেওঁলোকে নেগেটিভিটি ৰাস্তাটো লৈ লয় মানে এইটো আমাৰ
ভুল ধাৰণা আছিল যে শ্মশানতে কৰে নো ইট ইজ নট দ্যাট শ্মশান লৈ পেলাই নেগেটিভিটিটো কথাটো নাই মানে থাকে সেইটো মানে শ্মশানত মানে কৰিব পাৰে কৰিব নোৱাৰে বুলি মই নকওঁ শ্মশানত কৰিব পাৰে কিন্তু কোনে ক'ত কেতিয়া কৰি দিয়ে আমিতো গম নাপাওঁ ন সেই বস্তুটো আৰু আজি তুমি ইমান ধুনীয়াকে মোক হাঁহি মাতে গৈ পেলাই আছা তুমি যে শ্মশানত এটা নেগেটিভ মাইণ্ডছেট লৈ কিবা এটা কাবাক বেয়া কৰিব যাম বুলি মইতো ভাবিব নোৱাৰো আৰু আই কেন নেভাৰ জাজ উইথ দ্যাট মই চবৰে লগত সমান চবৰে লগতে তাৰে মাজত কোনোবাই কয় বাইদেউ অকণমান শ্মশানৰ কাপোৰ দিব নেকি মানে কোনোবাই দিনা মংগলবাৰ শনিবাৰলৈ মানুহবিলাকে খুব মানে সেয়া কৰিছিল ভূত জাৰা দিলো এদিন মানে বোলে যোনে ফোন কৰে বেয়া বেয়া গালি দিওঁ একদম অনেষ্টলি কৈছো বেয়া গালি দিওঁ মানে মই গালি দিওঁতে মানুহে এতিয়া আৰু জানা হ'ল আই এম নট ইনটু দিছ আনিব পাৰি জানো এইটো নোৱাৰে নো শ্মশানৰ বস্তুটো আনা নিয়া নেগেটিভ এয়া ন তো সেইটো বস্তু মানে তেওঁলোকে এইবিলাক বিচাৰে আৰু কোনো নহয় মানুহ প্ৰকৃতিটো মানে এনেকুৱা ভাল বেয়া মিক্সচাৰ হৈ পেলাই ন তো সেইকাৰণে মানে কি তোমাৰ ওপৰত ডিপেণ্ড কৰিব বা মোৰ ওপৰত ডিপেণ্ড কৰে আজি মই পজিটিভটো ভাবিছো পজিটিভটো লৈয়ে চলি আছো তো তাতে তুমি যদি মানে নেগেটিভ থিংকিংটো মোৰ তাত প্ৰেছাৰ কৰিব খোজা মোৰ এফেক্ট নহয় ন মানে মই পজিটিভটোতে থাকি যাওঁ চ' ব্লেক মেজিক এণ্ড অল এইবিলাক মোৰ ছাবজেক্টটো নহয় সেইটোৰ ওপৰত মই কোনোদিন ৰিচাৰ্চ কৰিবও নিবিচাৰো বিশেষ জানিবও নিবিচাৰো যি হৈ আছে কোনোবাই কৰি আছে তাতে মই মাত মাতিও লাভ নাই বুজাব গৈ পেলাই নিজে বেয়া হল কৰা মানুহে কৰিয়ে থাকিব মই আজি এদিন দুদিন কৈ পেলাই লাভ নাই কৰা মানুহে কৰিয়ে থাকিব যাৰ যি ইচ্ছা কৰি থাকক কিন্তু মই এটা বস্তু মানে বিচাৰিম নিজৰ সুখৰ কাৰণে নিজৰ সন্তুষ্টিৰ কাৰণে লোকক অন্যায় কৰিব নাপায় মই সেইটো জানো আৰু সেই কৰ্ম যোনে কৰে এই জীৱনতে কোনো পিছৰ জনমত অমুক হ'ব তমুক হ'ব মৰিলে নৰকত যাব ইট ইজ নট এই জনমতে সেই ফল পাই যাব লাগিব সেইটো মই বিশ্বাস কৰোঁ আৰু মানে আমি যেতিয়া জীয়াই থাকোঁ তেতিয়াহে আমি কওঁ আমি অসমীয়া কোনোবা বিহাৰী বেংগলী যেতিয়া আপুনি শ্মশানৰ কাম কৰে একো নাই একে হয় চব ধনী দুখীয়ালৈকে কোনো চিষ্টেম নাই কোনো মানে তোমাৰ জাত পাতৰ কোনো কথা নাই ই উচ্চ জাতৰ ই নিজ জাতৰ সেইটো নাই অসমীয়া নাই বিহাৰী নাই বেংগলী নাই মাৰোৱাৰী নাই সব সমান ৰিচুৱেল চবৰে একেই সমান আছে চাই শিকিছো দেউতাক প্ৰেক্টিকেলি ফিল্ডত পোৱা নাই মই যিসকলক পাইছো চিনিয়ৰ যিখিনি পাইছো পুৰোহিতসকলক পাইছো বা এতিয়া যিসকল সৎকাৰ কৰ্মী আছে তেওঁলোকতো আজি 20-22 বছৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ পৰা চাই দেখি আগবঢ়াই দিয়েতো যাচোন তই আজি কৰ এইটো যাচোন তই আজি এইটো কৰ তো সেনেকে কোনো হাতি মানে এনেকুৱা হৈছে এতিয়া এক্সপাৰ্ট তাহাঁতি মানুহৰ আগত মোক এক্সপাৰ্ট বনাই দিয়ে মানে এইবাৰ মানে কি হয় মহিলা এগৰাকী থাকিলে মানুহক অকণমান ৰেচপেক্টটো দিয়ে তাহাঁতৰ অকণমান কামটো তো সিহঁতি মোক এক্সপাৰ্ট হিচাপে আগবঢ়াই দিয়ে বাট আই এম নট এক্সপাৰ্ট মোৰ এতিয়াও বহুত শিকিবলগীয়া আছে অনাগত দিনত মই সেইটো চেষ্টা কৰি থাকিম আৰু শিকিব বহুত জানিব কাৰণ শ্মশান ইজ এ হিউজ ছাবজেক্ট যিমান শিকিম সিমানেই মানে বাঢ়ি ছাবজেক্টটো আৰু দকে গৈ থাকিব আৰু মানে মোৰো মানে বহুত ইচ্ছা থাকি গ'ল আৰু বহুত প্ৰশ্ন কৰিব থাকি গ'ল আপোনাৰ পৰা জানিবৰ কাৰণে কাৰণ এনেকে কাকো লগো পোৱা নাই তেনেকে যে মই শ্মশানৰ বিষয়ে জানিম মই মানে আধ্যাত্মিকতাক বহুত বিশ্বাস বুজিছো আৰু তেনেকে লগ পোৱা নাই আপোনাক ফাৰ্ষ্ট টাইম পালো গতিকে ভাল লাগিল আপুনি এতিয়া আহিছে আৰু আপুনি কৰবাত এতিয়া যোৱা কথা আছে আজি আমাৰ নৱগ্ৰহ শ্মশান হেয়াত মানে ফিল্ডত ভাওনা আছে আমাৰ শংকৰদেৱ নামঘৰৰ তাৰপৰা তো ভাওনা দেখা নাই আজিলৈকে টিভিতে দেখিছো সো ভাওনাখন চাবলৈ বৰ ইচ্ছা এটা আছে ঠিকে আছে বাৰু আমি পুনৰ লগ পাম বা থ্যাংক ইউ সো মাচ থ্যাংক ইউ বহুত ধন্যবাদ গতিকে দৰ্শকসকল পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ মই বিদায় মাগিছো ধন্যবাদ